নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কিছুমান ব্যক্তিগত কাৰণত মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ বাবে এটা মই ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিলে। আজি আমি কেইবাজনো সহকৰ্মী লগ লাগি এটা প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ, কাৰণ আমাৰ আজি চাকৰিৰ কাৰ্যকাল সম্পূৰ্ণ 1 বছৰ হৈছে। একদম বেয়া মোৰ কিটচেনটো। এইফালে আছে মাংস, এইফালে আছে মাছ, ঠাণ্ডা এয়া। এইফালে এগৰাকী আহিছে আৰু বাকীখিনি আহিবলৈ আছে। এয়া মোৰ ৰুমত খানা বনাই আছোঁ। এতিয়া যাম মোৰ কাষৰ ৰুমত, মোৰ লগৰ নৱৰ ৰুমলৈ যাওঁ। এইফালে আহিছোঁ নৱৰ ৰুমলৈ। এইফালে কি খাইছে পদিনা আনিছিলে। এইটো বাদামটো কিহৰ কাৰণে? বাদামটো চাটনি কি বাদাম আছে কাৰণে তুমি কৈ আছিলা। কি বনাইছে ইহঁতি? মিঠাতেলো অনা নাই নেকি? নহয়, ইয়ালৈ অনা নাই, মোৰ তাতে আছে মাংস। এইয়া মাংস বনোৱা মানুহ নব ইমানে ওখ শকত, মানে মোৰ কেমেৰাত নাহিছে। কেমেৰাত নাহে। দুজনী আৰু আহি গ'ল। এইয়া পলিটিকেল বাইদেউ, আছামিজ বাইদেউ। দুইজনী কালাৰ একেই, ৰেড ৰেড। চিকেন গোন্ধতে ভালেই গৈছে। আলু দিলা আছে, বঢ়িয়া হৈছে কিন্তু দেই। বিলাহী দিলা নেকি? এই আমাৰ মাংস বনোৱা আমি ইমানেই ওখ, মানে তোমাক এনেকৈ দেখাব লাগে। আজি এটা মজাৰ খানা খাবলৈ গৈ আছে। এতিয়া যাওঁ অভিযোজনা বা ৰুমলৈ যাওঁ, তাত মই মাছ বনাই আছোঁ। এইফালে শুই আছে কালিদা একদম মোবাইল চাই চাই। অভিযোজনা বা দাইল বনাইছে, ভাত বনাইছে। যাওঁ এতিয়া মই একদম ডাইৰেক্ট অভিযোজনা বা ৰুম। এইটো মোৰ ৰুম, বহি আছে। আলহী আঁঠুৱাৰ ভিতৰত এইয়া টিকলা শুই আছে। আজি গোটেইকেইটা মিলি মানে আমি 10জন মিলি পেলাই আমি এটা প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। যিহেতু আমাৰ চাকৰি কাৰ্যকাল 1 বছৰ হৈছে, গতিকে বৰ্ষপূৰ্তি অনুষ্ঠান আমি আজি পালন কৰিম। এয়া মোৰ ৰুমত আৰু মোৰ ওচৰত এয়া কোৱা কিবা এটা কি লাগি আছে। এয়া আমাৰ হৈছে একাউণ্টেঞ্চি ছাৰ। লক্ষ্মী বৈ আছে। বোৱাৰী যাব নহয়, আমি 1 বছৰ বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰিছোঁ বুলি কোৱা। একাউণ্টেঞ্চি ছাৰ, এয়া হৈছে অসমীয়া বাইদেউ, এইফালে বটানী বাইদেউ, এইফালে পলিটিকেল বাইদেউ, এইফালে আমাৰ ইংলিছৰ বাইদেউ। আমি আজি মেলা আনিছোঁ। কি আনিছোঁ? এনেকৈ আমি আজি ফূৰ্তি ফাৰ্তা কৰি মানে খানাটোৰ আয়োজন কৰিছোঁ। যিহেতু আমাৰ মানে আমি 3জন থাকোঁ একেটা কেম্পাছতে। মই থাকোঁ, বাবা থাকে আৰু আমাৰ লগৰ নৱ থাকে। নৱৰ ৰুমত এতিয়া নৱ থাকে আৰু তাহাঁতি 3জন আছে। আৰু তাত এতিয়া নৱৰে মাংস বনাইছে, মই ইয়াত মাছ বনাইছোঁ। গতিকে আপোনালোকৰ ৰিজাল্টটো বহুত ভাল হৈছে। মেট্ৰিকৰ 53 তাই পাইছে ফাৰ্ষ্ট ডিভিজন, ডিষ্টিংশ্যন পাইছে 13জনে আৰু 9জনে পাইছে ষ্টাৰ মাৰ্ক। বাকী পাৰ্চেণ্টেজ 89.something আছিলে, 5%। তাৰপিছত আৰু মাত্ৰ 2 নম্বৰ কাৰণে আমাৰ বিদ্যালয়ৰ এজন ছাত্ৰই
স্থান পোৱাৰ পৰা বঞ্চিত হ'ল। হ'লেও আমি বহুত আমাৰ বিদ্যালয়ৰ ৰিজাল্টত সেইকাৰণে আমাৰ একেলগে পাৰ্টি হৈ গৈছে আজি। মই মাছৰ জোল বনালোঁ, মানে মাংস নোখোৱা মানুহ আছে সেইটো কাৰণে মাছ বনাইছোঁ এয়া 3জন মানুহৰ কাৰণে। তাৰপিছত আৰু নৱৰমন মাংস বনি আছে, মোৰ এয়া মাছ হৈ গ'ল। এইফালে আমাৰ এতিয়া আৰু এজন ৰান্ধনি লাগি আছে একদম মাংস বনোৱা। ছাগলীৰ নিচিনা লাগিছেতো, মটন কাৰীৰ নিচিনা, চিকেন নহয় নিচিনা লাগিছে। এইবাৰ এইটো ৰুমত আহিলোঁ অলপমান খেলাবলৈ। অংক ছাৰ হাই দিছে, লিয়াকত আলী। এয়া কি চাইছে? এয়া আমাৰ একাউণ্টেঞ্চি ছাৰ। খানা দিয়া হৈছে লাহেকৈ, মানে ইয়াত অকল দেখিছ নে এইকেইটাই বাকী মানে টেবুলখন ক'ত গ'ল? এইফালে টেবুলত আছে, এইখিনিত। এইফালে চিনেমা চাই আছে। অঁ আলিদা কৈ দিয়কচোন, কৈ দিয়ক আলিদা, আপুনি কৈ দিয়ক, আপুনি কৈ দিয়কচোন। অঁ এতিয়া ভাষণটো কি হ'ল কৈ দিয়ক। ইমানেই বেয়া লাগি আছে, ইমানেই বেয়া লাগি আছে, মানে এটা ডেইলি পাৰ্টি। কি ক'লে? ডেইলি পাৰ্টি খাওঁ, ডেইলি পাৰ্টি বেলেগ শুনি পালোঁ। ভাত বাঢ়ি দিছে, এইফালে অঞ্জুৱে পাত বিলাইছে, এইফালে ৰিংকুবাই পানী ভৰাইছে। মই খানা বনালোঁ যে এতিয়া, সেইকাৰণে মই একদম বহি আছোঁ, ৰেষ্ট লৈছোঁ। তাৰপিছত ইহঁতি বাঢ়ি আছে, ভাত বাঢ়িছে, ইয়াত খাম আৰু ভাত ইয়াত এইফালে টেবুলত আছে ভাত। আমাৰ ভিনদেউ আহি আছে, ভিনদেউ অভিজ্যোৎস্না আমাৰ ভিনদেউ। মাংস আহিছে, এয়া মাংস আহি গ'ল। এয়া দালি নেকি এইটো? চালাড, চাটনিখন ক'ত আছে? চাটনি নবই কিন্তু বঢ়িয়া মাংস বনাইছে। মই বোলো মা আজি পুৰা খানা মানে। এইটো ৰিংকুবা বটল। খাই কেনে শুই দিছে। এইফালে বাচন চাচন আজৰি হৈ এইফালে আছিলে এতিয়া টাটা বাই বাই। এইফালে আৰু এগৰাকী আহিছে, জলদি আহ। আমি আছোঁ তাৰপিছত আজিলৈ একে কালাৰ পিন্ধিছে।
ফটো নম্বৰ আজি আলিদা পুৰা ব্লু হৈ আহিছে ব্লু আৰু এইটো খানা খাই পইচা থাকিব আৰু পূজা হৈ যাব পুৰা চেলফি উঠিছে পুৰা সেলফি মাৰি আছে আমাৰ আলম দেখাই নাছিলে আলালে মোবাইল আলমে মোবাইলত ব্যস্ত ইমান ব্যস্ত আমাৰ ইউনিফৰ্ম নিমিলে নিমিলে। মানুহ যে বহি আছো সেইকাৰণে খামগৈ দিলে মাতিলে বাই বাই এতিয়া চব ঘৰা ঘৰি যাবলৈ লৈছে আৰু বাই বাই